ৰংজুলিৰ বজাৰত দৃশ্য দেখাব চেষ্টা কৰি আছোঁ। আমি মানে সূৰ্য পাহাৰ ভ্ৰমণ কৰি আছোঁ আৰু এটা শালৰ বাগান পাইছোঁ। ধীৰাজ, অনুভৱ কেনেকুৱা তোমাৰ? একদম মানে ভাবিব পৰা নাই কেনেকুৱাকৈ লাগিছে। খুব ভাল লাগিছে ইয়াতে আহি পিনে। আমি এতিয়া গৈ আছোঁ তললৈকে, কি আছে গম নাপাওঁ। মানুহ বহুত মানুহ, পিকনিকত অহা যেন লগা নাই, ক'ৰবাত মেলাই চেলাই আহিছোঁ এনেকুৱা অনুভৱ হৈছে। পাহাৰ একদম ওপৰলৈকে উঠিম। মজা। মোবাইলকেইটা লুকাই ল দেই চবেই, মোবাইলকেইটা লুকাই ল। যি বান্দৰৰ উৎপাত, মোবাইলকেইটা লৈ যাব বুলিয়ে ভয় লাগিছে। এইটোৱে হৈছে মেইন সূৰ্য পাহাৰৰ মন্দিৰ। ইয়াকে কয় শ্ৰী সূৰ্য পাহাৰ। এই চাওঁ মানুহ, চাওঁ এই কেনেকুৱা মানুহ, শস্য মানুহ। আপি ইয়াতে ফটো উঠাত লাগি গৈছে পুৰা। আপোনালোকে আহিব দেই, বহুত ভাল হয় জেগাটো। একদম গ্ৰীণ কালাৰৰ, পুৰা গ্ৰীণ। যাই আছোঁ সূৰ্য পাহাৰ টপ লেভেললৈ, একদম ওপৰলৈকে, যিটো মেইন শিৱলিংগ আছে। দেয়া এই বান্দৰটো এনেকৈ বান্দৰ পানী খা দেখি একদম মন চন ভাল লাগি গৈছে পুৰা। খাব